আমি সকলোৱেই সুখী হৈ থাকিব বিচাৰোঁ আৰু সুখী হৈ থাকিবৰ কাৰণে আমি কিছু কথা মানি চলিব লাগে বা কিছু কথা এৰাই চলিব লাগে। আমি যদি প্ৰথমেই ক'বলৈ যাওঁ, আমি বেছি সংখ্যক মানুহেই অতীতৰ কথা চিন্তা কৰি বা ভৱিষ্যতৰ কথা ভাবি থাকি আমি মনত বৰ দুখ দি থাকোঁ। অতীতত কি ঘটিছিল, কি হৈছিল বা ভৱিষ্যতে কি হ'ব, এই কথাখিনি ভাবি থাকিলে আমাৰ মনত বৰ দুখ হয়। কিন্তু এইখিনি আমি এৰাই চলি যদি বৰ্তমানক লৈ আমি জীয়াই থাকোঁ, তেতিয়াহ'লে আমি সঁচাকৈ সুখী হৈ থাকিব পাৰিম। আৰু আমি সদায় নিজতকৈ আনৰ সদায় অলপ বেছি দেখোঁ। নিজৰ যিমান নাথাকক কিয় আনৰটো সদায় অলপ বেছি দেখোঁ। বেছি দেখাৰ বাবে আমাৰ মনত কি হয়, দুখ লাগে। গতিকে আমি যদি আনৰ লগত তুলনা নকৰাকৈ থাকোঁ, তেতিয়া নিশ্চয় আমি সুখী হৈ থাকিব পাৰিম। আৰু দ্বিতীয়তে, আমি বেছি আশা কৰোঁ, বেছি অপেক্ষা কৰোঁ আৰু বহুত বেছি কল্পনা কৰোঁ। আমি যেতিয়া বহুত আশা কৰি থাকোঁ, সেইমতে ফল নাপালে আমাৰ দুখ লাগে। গতিকে আমি যদি আশা নকৰাকৈ থাকোঁ আৰু তেতিয়া যদি ফলটো ভালদৰে পাওঁ, তেতিয়াহ'লে আমি বহুত বেছি সুখী হ'ব পাৰোঁ। আৰু কেতিয়াবা আমি কিছুমান কৰ্ম কৰি থওঁ আৰু সেই কৰ্মৰ অপেক্ষাত থাকোঁ। গতিকে অপেক্ষাত থকা কৰ্মবিলাকো যদি ভবামতে নহয়, তেতিয়াহ'লে আমাৰ দুখ হয়। গতিকে আমি কোনো বস্তু অপেক্ষা কৰা উচিত নহয়। আৰু আমি বেছি সংখ্যক মানুহেই কল্পনা প্ৰিয়। ইমানেই কল্পনা কৰোঁ যে সেই কল্পনা কৰা বস্তুবিলাক সাধাৰণতে বাস্তৱত আমি দেখা নাপাওঁ। যদি আমি বেছি কল্পনা কৰোঁ আৰু যেতিয়া বাস্তৱত সেইখিনি নাপাম, তেতিয়াহ'লে আমাৰ মনত বৰ দুখ অনুভৱ হয়। গতিকে আমি বেছি আশা কৰা, অপেক্ষা কৰা বা অতি বেছি কল্পনা কৰা, এইখিনিক যদি আমি এৰাই চলিব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয়কৈ সুখী হৈ থাকিব পাৰিম। আৰু তৃতীয়ত যদি ক'বলৈ যাওঁ, আমাৰ অজ্ঞানতা। আমি কিছু বস্তু জানো বা নাজানো, কিছু বস্তু জানো হয়তো ভালদৰে নাজানো, কিছু বস্তু হয়তো সত্যটোৱে জানো কিন্তু স্বীকাৰ কৰিব নিবিচাৰোঁ, মানি ল'ব নিবিচাৰোঁ। এনে কিছু কাৰণতো আমাৰ মনত দুখ অনুভৱ হয়। গতিকে আমি সুখী হৈ থাকিবৰ কাৰণে আমি সদায় যদি ভালদৰে যিকোনো বস্তু জ্ঞান লওঁ বা সত্যক স্বীকাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সঁচাকৈ সুখী হৈ থাকিব পাৰিম। গতিকে আপোনালোকৰ লগত এই কথাখিনি শ্বেয়াৰ কৰিলোঁ। যদি ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।